নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। গোটেই দিনটো অলপ আজি GMCত অলপ গ'ল সময়, তো ভিডিঅ' দিয়া কম হয়, বহুত কম হয়, আৰু সেইকাৰণে বনাব পৰা নাই, উপায়ো নাই। কিন্তু আজিও ভিডিঅ' নিদিওঁ বুলি ভাবিছিলোঁ, কিন্তু দুটামান কথাৰ কাৰণে এটা ভিডিঅ' দিব লগা হ'ল। এই বস্তুটো দিছোঁ এটা কাৰণত যে কেইজনমানে মেছেজ কৰিলে, তো তাতে কিছুমান বস্তু দিছে যে ভিডিঅ'বিলাক দেখি মই আচৰিত পালোঁ যে যি আমাৰ ADRE ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যি গ্ৰেড 3 হওক গ্ৰেড 4 হওক, তাক লৈ পেলাই ইমান ভিডিঅ' কিবা এটা বস্তু আপুনি চাওক, স্পেকুলেশ্যনৰ ওপৰত এটা বস্তু ক'ব পাৰি যে ঠিক আছে, চবকে কাট অফ লাগে, কাট অফৰ এটা নিৰ্দিষ্ট কোনো তেনেকুৱা ধৰণৰ ছিষ্টেম নাই, কিন্তু তথাপি আপোনালোকে এটা আইডিয়া কৰি পেলাই ক'ব পাৰে যে কাট অফ ইমানমান আহিবগৈ পাৰে, কথা খতম। এটা আপোনালোকে দিলে যে এইটো এনেকুৱাতে আহিব পাৰে, সেইটো আহিলে নাহিলে নাই। ৰিজাল্ট ক'লে যে ৰিজাল্ট এনেকুৱা এটা ডেটত আহিব, ক'লে কোনোবাই ভিউজৰ কাৰণে কৈছে, কোনোবাই কিবা কাৰণে কৈছে, ক'লে, কথা খতম। প্ৰত্যেক দিনাই সেই বস্তুটো আজি ৰিজাল্ট দিব, কাইলৈ ৰিজাল্ট দিব, পৰহিলৈ ৰিজাল্ট দিব, মুখ্যমন্ত্ৰীয়ে কিবা এটা ক'লে, কেশৱ মহন্তই কিবা এটা ক'লে, সেই বস্তুটো টুকুৰা টুকুৰকৈ কাটি আনি ভিডিঅ'ত ভৰাই কেনে সেইবিলাক ল'ৰা ছোৱালীবিলাকক দি আছে। আৰে ভিউজ লাগে যদি ঘৰত লেট্ৰিনত টাইলছ কি লগাইছা, বিয়া পাতি ক'ত গৈছা, সেইবিলাক ভিডিঅ' দিবা। এই ল'ৰা ছোৱালীৰ এই যিটো মেণ্টেলিটিত মানুহখিনি বহি আছে, সেইবিলাক লৈ পেলাই খেল কৰি থাকি লাভ নাই, ঠিক আছে। আৰু কিছুমান আছে খানা বনোৱা কিবা বনোৱা ভিডিঅ' বনাই, সেইবিলাকে বনাই থাকিব লাগে। এই ধৰণৰ এই ল'ৰা ছোৱালীবিলাকৰ মাইণ্ডৰ লগত খেলিবৰ কাৰণে এইবিলাক ভিডিঅ' নবনালেও চলি যাব। প্ৰথম কথা সেইটো। দ্বিতীয় কথা, ক্লিয়াৰলি মই কৈছোঁ যে ADRE ৰিজাল্ট কেতিয়া দিব, কেতিয়া নিদিব, কোনেও গম নাপায়, কোনো একজনে গম নাপায়, no one knows। আৰু এই যে ফটোৱা ভিডিঅ'বিলাক দি আছে কিছুমানে, এই ল'ৰা ছোৱালীবিলাকৰ খালি মাথা খাই আছে, তাৰ বাদে বেলেগ একো নাই, ঠিক আছে। ইয়াতে ৰিজাল্ট কেতিয়া দিব, অনলি যদি যেতিয়া বিচাৰে CM ছাৰে যদি ভাবে যে তেতিয়া দিব লাগে, যদি গোটেই প্ৰচেছবিলাক হৈ গৈছে, তেওঁ সেই দিনবাৰ ঠিক কৰিব। দিনবাৰ ঠিক কৰোঁতে এনেকুৱা বহুখিনি বস্তু চাব লাগে যে সকলোবিলাক ফ্ৰী আছেনে নাই, কাৰণ এইটো এটা চেৰেমনিয়েল এটা পাতিব। চ' সেইটোলে সেই যিটো এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব, তাৰ আগে তেওঁলোকে ৰিজাল্ট দিব। এটলিষ্ট এসপ্তাহমান আগত বা দুসপ্তাহমান আগত তেওঁলোকে ৰিজাল্ট দিব, অ'কে, বা এটলিষ্ট একমাহমান আগত তেওঁলোকে ৰিজাল্ট দিব, কাৰণ ৰিজাল্ট দিয়াৰ পৰা লৈ পেলাই এপইণ্টমেণ্ট লেটাৰ প্ৰিণ্ট কৰালৈকে বহুখিনি সময় লাগে। চ' সেইখিনি কাৰণে তেওঁলোকে তেনেকুৱাকৈ এটা ছিষ্টেম কৰি তেওঁলোকে ৰিজাল্ট দিব, ডেফিনেটলি সেই বস্তুটো কৰিব। কিন্তু আজি দিব, কালি দিব, আৰে ভাই একদিনত প্ৰায় 7-8টামান ভিডিঅ'ই আপলোড কৰে। ইমান ফকৰীয়া টাইম মানুহে কেনেকৈ পায় ভিডিঅ' আপলোড কৰি থাকিবলৈ? জীৱনত বেলেগ কাম একো নাই নেকি আৰু? ইমান সোপা খালী সেই সোপাই। আৰে ভাই একেটা ভিডিঅ'কে দিছে, গ্ৰেড 3 ৰিজাল্ট কেতিয়া দিব, গ্ৰেড 4 ৰিজাল্ট কেতিয়া দিব, গ্ৰেড 3 ৰিজাল্ট আজি মুখ্যমন্ত্ৰীয়ে ক'লে 16 তাৰিখে দিব, আন এটা একে ছেইম ভিডিঅ' এটাত আকৌ কৈছে যে 10 তাৰিখে দিব। এই ফটোৱামিবিলাক বন্ধ কৰক, প্ৰথম কথা। এই ল'ৰা ছোৱালীবিলাকৰ যিটো মাইণ্ডছেট হৈ আছে, সেই মাইণ্ডছেটটোৰ লগত খেলি থাকি লাভ নাই। সিবিলাক বনাওকগৈ গৈ পেলাই। আৰু ৰিজাল্টৰ কথা যিসকলে কৈছে, মই ইয়াৰ আগতেও কৈছোঁ, পুনৰবাৰ মই আকৌ কৈছোঁ যে যিহেতু গোটেই পৰীক্ষাৰ প্ৰচেছ শেষ হৈ গৈছে, চ' মুখ্যমন্ত্ৰী মহোদয়ে যি কৈছিলে যে 10 মে'ত তেওঁ এপইণ্টমেণ্ট দিব বুলি কৈছে, 10 মে'ত তেওঁ সেইখিনি এপইণ্টমেণ্ট তেওঁ দিব। চ' সেই 10 মে'ত যিখিনি এপইণ্টমেণ্ট দিব লগা গৈ আছে, চ' আমি ধৰিব পাৰোঁ যে ADRE সেইখিনিতে দিব। আমি সেইটো এজিউম কৰি লৈছোঁ যে 10 মে'ত ADRE ৰিজাল্ট দিব। চ' যদি 10 মে'ত ADRE ৰিজাল্ট দিয়ে, আমি এটা কাট অফ ডেট আমি ধৰিব পাৰোঁ। আমি মাৰ্চত ভাবিছিলোঁ, কিন্তু মাৰ্চত ইমান পটককৈ হয়তো নহ'বগৈ, কাৰণ এতিয়াও কিছুমান কাম এইবিলাক বাকী আছে। চ' আমি ধৰিব পাৰোঁ যে এটা ডেডলাইন আমি ধৰিব পাৰোঁ যে 10 এপ্ৰিলৰ ভিতৰত ৰিজাল্ট দিবগৈ পাৰে। 10 এপ্ৰিল কি কাৰণে কৈছোঁ, এইটো জাষ্টিফাই কৰি পেলাই মই আপোনালোকক কৈ আছোঁ যে আমি যদি এজিউম কৰোঁ যে 10 মে'ত যিখিনি ৰিজাল্ট মানে যিখিনি এপইণ্টমেণ্ট দিব, সেই এপইণ্টমেণ্টত যদি ADRE যদি দিয়ে, কাৰণ দিয়াটো চাগে দিবই, কাৰণ সকলো তেওঁলোকৰ পৰীক্ষা গোটেইখিনি কমপ্লিট হৈ গৈছে, চ' চেকিং সেইবিলাক হৈ গৈছে। চ' এপইণ্টমেণ্ট দিব। চ' যদি এপইণ্টমেণ্ট দিয়ে, এটলিষ্ট 1 মাহৰ আগত ৰিজাল্ট দিব। চ' 1 মাহৰ আগত যদি ৰিজাল্ট দিবলৈ হয়, দেন 10 এপ্ৰিল মানৰ ভিতৰত ৰিজাল্ট আহিব লাগে। 1 মাহৰ আগত কিয়? কাৰণ ৰিজাল্ট দিয়াৰ পিছত বহুখিনি কাম আছে। কাম কি কাৰণে আছে? এইবাৰ পৰীক্ষা বহুত ছেপাৰেট হয়। আগতে পৰীক্ষা ডিপাৰ্টমেণ্টত হৈছিলে, ডিপাৰ্টমেণ্টে অফিচে পৰীক্ষা হৈছিলে, কিন্তু এইবাৰ গোটেই অল আছাম কৰিছে, আৰু এইটো চেণ্ট্ৰেলাইজ ৰিক্ৰুটমেণ্ট কৰিলে। চ' যেতিয়া ৰিজাল্ট দিব, ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ চাওক কেইবাটাও কেটেগৰী আছে। লাইব্ৰেৰিয়ান কেটেগৰী বেলেগ, ষ্টেনোগ্ৰাফাৰ কেটেগৰী বেলেগ, গ্ৰেজুৱেট উইথ কম্পিউটাৰ কেটেগৰী বেলেগ, গ্ৰেজুৱেট কেটেগৰী বেলেগ, ড্ৰাইভাৰ বেলেগ, গ্ৰেড 4তো বেলেগ আপোনালোকৰ পষ্ট আছে। চ' এই যিবিলাক আছে, প্ৰত্যেকখিনি যিখিনিয়ে পাছ কৰিব, সেইখিনি প্ৰথমতে মাৰ্ক ৱাইজ ছেগ্ৰিগেট কৰিব। হায়েষ্ট মাৰ্ক যিখিনিয়ে পাইছে, হায়েষ্টৰ পৰা লৱেষ্টলৈ ছেগ্ৰিগেট কৰিব। হায়েষ্টৰ পৰা লৱেষ্টলৈ ছেগ্ৰিগেট কৰাৰ পাছত আকৌ কি হ'ব, জেনেৰেল, OBC, MOBC,
অ'কে SC ST হিলছ ST প্লেইনছ অ'কে তাৰপিছত EWS আছিলে তেতিয়া PWD সেই গোটেই কেটেগৰী ৱাইজ সেইখিনি ভাগ হ'ব কেটেগৰী ৱাইজ ভাগ হোৱাৰ পিছত আকৌ উইমেনক ছেপাৰেটকৈ তেওঁলোকে উইমেনৰ মাৰ্কটো ছেপাৰেটকৈ ল'ব কাৰণ 30% উইমেন ৰিজাৰ্ভেশ্যন আছে সেই কাট অফ লিষ্টবিলাক ছেপাৰেটকৈ তেওঁলোকে মানে ইন অৰ্ডাৰ অফ হায়াৰ মাৰ্কছ টু লোৱাৰ মাৰ্কছ তেওঁলোকে সেইবিলাক ছেপাৰেটকৈ বনাব তাৰপিছত আকৌ কি হ'ব তাৰপিছত যিবিলাক পষ্ট আছে গ্ৰেজুৱেট উইথ কম্পিউটাৰে ধৰিলোঁ জুনিয়ৰ এছিষ্টেণ্ট 6,200 গ্ৰেড পে কিছুমানত আছে 5,600 সেই পষ্টবিলাক তেওঁলোকে যিমানে মাৰ্ক পাইছে প্ৰথমৰ ওপৰৰ পষ্টবিলাকৰ পৰা ছেগ্ৰিগেট কৰি আহি ছাপ'জ জুনিয়ৰ এছিষ্টেণ্টটোৱে হ'ল জুনিয়ৰ এছিষ্টেণ্টটোৰ কাৰণে তেওঁলোকে ছেগ্ৰিগেট কৰিব যে কাক পষ্টবিলাক দিব লাগিব অ'কে কোনখিনি মানুহ সেই পষ্টৰ ক্ষেত্ৰত পৰিছে তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট যেতিয়া সেইখিনি মানুহখিনি ছিলেক্ট কৰি ল'লে যে এইখিনি মানুহক আমি জুনিয়ৰ এছিষ্টেণ্ট দিম সেই মাৰ্কখিনি ছেগ্ৰিগেট কৰি ল'লে তাৰপিছত আকৌ কথা আহিলে এই জুনিয়ৰ এছিষ্টেণ্টখিনি আমি কাক ক'ত দিম বহুত ডিপাৰ্টমেণ্ট আছে বহুত অফিচ আছে অফিচবিলাক ছেগ্ৰিগেট কৰিলে অফিচবিলাক ছেগ্ৰিগেট কৰাৰ পিছত এপইণ্টমেণ্ট লেটাৰৰ কথা আছে চ' আকৌ এপইণ্টমেণ্ট লেটাৰ ছাপ'জ DC অফিচত তেওঁলোকক ছিলেক্ট কৰিলে তাৰপিছত তেওঁলোকে কোন DC অফিচত তেওঁলোকে পষ্টিং কৰিব কাৰণ বহুতো DC অফিচত খালী আছিলে বা PWDতে দিলে ধৰি লওক বা বেলেগ অফিচতে দিলে ৰেভিনিউ অফিচতে দিলে অ'কে ছাব ৰেজিষ্টাৰ অফিচতে দিলে কোন ডিষ্ট্ৰিক্টত দিব কোন ছাব ডিভিজনত দিব সেইবিলাক চব ছেগ্ৰিগেট কৰোঁতে যথেষ্ট অলপ টাইম লাগিব এটলিষ্ট একমাহ বা তেনেকুৱা ধৰণৰ এটা সময় লাগিব একমাহ নালাগিলেও 3 সপ্তাহমান লাগিব তাৰপিছত সেই এপইণ্টমেণ্ট লেটাৰ আকৌ ল'ৰা ছোৱালীক দিব লাগিব বা সেই ল'ৰা ছোৱালীখিনিক যদি চেণ্ট্ৰেলাইজ তেনেকৈ ডেফিনেটলি চেণ্ট্ৰেলাইজ আপোনাৰ এটা মানে চেৰেমনি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি পাতিব চ' এইখিনিক মাতিব লাগিব চ' তেনেকুৱা ধৰণৰ কামখিনি কৰাৰ কাৰণে যথেষ্ট অলপ সময় লাগিব চ' একমাহ আমি ভাবিছোঁ চ' যদি একমাহ ডেফিনেটলি সেইখিনি কামত লাগিব কাৰণ এইবিলাক কথা আমি দেখি শুনি থাকোঁ তো তেনেকুৱা হ'লে 10 এপ্ৰিল মানৰ ভিতৰলৈকে ৰিজাল্ট আহি যাব লাগে তো ইয়াৰ পূৰ্বতে কিছুমান নিউজত দিছিলে যে মাৰ্চত হ'ব বুলি মাৰ্চত আমিও ভাবি আছিলোঁ মাৰ্চত দিব কিন্তু প্ৰেক্টিকেলিটি যদি চাবলৈ যোৱা যায় চ' ডেফিনেটলি অলপমান সেইটো এক্সটেনশ্যন হ'বগৈ পাৰে কাৰণ সকলোখিনি সঠিককৈ যেতিয়া ৰিজাল্টটো দিব ৰিজাল্টটো দিওঁতে সেই গোটেইখিনি আপোনালোকৰ কাট অফখিনি তেওঁলোকে বনাই মেলি গোটেইবিলাক সেইবিলাক দিব লাগিব ৰিজাল্ট দিয়াটো আহিব কিন্তু সঠিককৈ কোনেও ক'ব নোৱাৰে সেইটো এজাম্পশ্যনৰ ওপৰত বেছ কৰি কিন্তু মই যিটো এজাম্পশ্যন কৰিছোঁ সেইটো আপোনাৰ যিটো ফেক্চুৱেল হয় টাইম চাই পেলাই ফেক্চুৱেল এটা কথা আপোনালোকক কৈছোঁ হাৱাত কোৱা কথা নহয় চ' চাই লওক এই যিবিলাক ভিডিঅ'বিলাক দি আছে এইবিলাকত কাণ খাৰ নিদিব এইবিলাক দি থাকিলে নিজৰ মাথা নষ্ট হ'ব বেলেগ যিবিলাক পষ্টৰ কাৰণে মানে এপ্লাই কৰিছিলে সেইবিলাকৰ কাৰণে পঢ়ক APSC আহি আছে APSCৰ কাৰণে পঢ়ক এই মানে ফটোৱা বস্তুবিলাকৰ মানে মাথা এইবিলাকত মাৰি নাথাকিব আৰু বেছি নকওঁ এইবিলাক পিছত আকৌ বেলেগকৈ ওলাই যায়গৈ তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানতে সামৰিলোঁ